নমস্কাৰ। আহাৰৰ সাতলগা আৰু অম্বুবাচী মেলাৰ সম্পৰ্ক কি? কামাখ্যা মন্দিৰৰ সৈতে বৈষ্ণৱ ধৰ্মৰ সম্পৰ্ক আছেনে? শাস্ত্ৰৰ মতে আহাৰৰ সাত মানিব লাগে নে নালাগে? এই ব্যাখ্যা মাধুৰ্য্যদেৱে কৰা। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওকচোন। আমি প্ৰত্যক্ষ ৰূপত এইকাৰণে কৈছোঁ, কাৰণ এইবিলাক কথাই আমাৰ সমাজত খেলি মেলি লগাই থাকে যে অম্বুবাচীৰ এই সম্পৰ্কটো কামাখ্যাৰ সৈতে যুক্ত কৰে। আৰু হয়, কামাখ্যাৰ সৈতে সম্পৰ্ক আছে, কিন্তু কামাখ্যাৰ সাধনাৰ সৈতে আমাৰ বৈষ্ণৱ মাৰ্গৰ সাধনাৰ সম্পৰ্ক নাই। কাৰণ কামাখ্যা হৈছে এখন তন্ত্ৰপীঠ আৰু শাক্ত মাৰ্গৰ উপাসকসকলৰ সৈতে সেইখন সন্মানৰ স্থান, আমাৰ বাবে সন্মানীয় স্থান, কিন্তু তাত আমাৰ কাম নাই। কেলৈ আমাৰ বৈষ্ণৱৰ কাম নাই? কাৰণ আমাৰ বৈষ্ণৱৰ মূল উপাস্য হৈছে বিষ্ণু বা কৃষ্ণ। বিশেষকৈ হাতৰ চোৱাৰ কথা আপুনি ক'ব বিচাৰিছে, কাৰণ আমাৰ এনেই মাৰ্গত হাতৰ চোৱাৰ সময়ত গুৰুগৃহ সোমোৱাটো নিয়ম নাই বুলি কোৱা হয়। আৰু সেই প্ৰসংগতে ক'ব বিচৰা নাই জানো? নিশ্চয়কৈ। আৰু এতিয়া চাওক যে আমি যেতিয়া কিবা এটা মাৰ্গেৰে ভগৱন্তক উপাসনা কৰোঁ, সেই মাৰ্গটোৰ কিছুমান নীতি নিয়ম আছে। আৰু সেই নীতি নিয়মবিলাক এনেও নহয় যে মনুষ্য বৃদ্ধিৰে সেই নীতি নিয়মখিনি ৰোপণ কৰা গৈছে। এতিয়া যিদৰে গৃহস্থী লোকজনৰ নাৰীগৰাকী ৰজস্বলা হয়, প্ৰকৃতিও ৰজস্বলা হয়, কাৰণ প্ৰকৃতি দেৱীক আমি বসুমতী অৰ্থাৎ নিজ মাতৃ বুলি জ্ঞান কৰোঁ। গতিকে আমাৰ হাতৰ চোৱাৰ সময়ত ব্ৰহ্মপুৰাণত এটি কথা উল্লেখ আছে যে অম্বুবাস্যাম অৰ্থাৎ অম্বু জলত বাস কৰা, কেতিয়া বাস কৰে? আদ্ৰা নক্ষত্ৰৰ প্ৰথম চৰণত বসুমতী চোৱা হয় বুলি আমাৰ এটা দৰ্শন শাস্ত্ৰ অনুসৰি প্ৰচলিত আছে। আৰু তাত কোৱা হৈছে অম্বুবাস্যাম ভূকৰণম কৰোতি য়শ মানৱ স ইয়াতি কৃমিদংশ বসতি য় চতুৰ্যুগম। যে অম্বুবাচীৰ কালত কোনো লোকে যদি ভূমিক ৰোদন কৰে, তেতিয়া তেওঁ 4 যুগৰ বাবে কৃমিদংশ নামৰ নৰকত পৰিব লগা হয়। এতিয়া কৃমিদংশ নামৰ নৰকত আমি পৰোঁ নপৰোঁ পাছৰ কথা, তাত যে ইমান জোৰ দি সেই কথাটো ব্যক্ত কৰা হৈছে, মানে সেই কথাটিৰ নিশ্চয় তাৎপৰ্য এতিয়া আছে। এতিয়া তাতো কিছু লোকে কয় যে এতিয়া আমি ভাগৱতৰ কথা মানিম নে ব্ৰহ্মপুৰাণৰ কথা মানিম? প্ৰসংগটো এনেকুৱা, ভাগৱতৰ বিষয় হৈছে ভগৱন্তৰ ভক্তি। ঠিক তেনেদৰে গীতাত 5টি তত্ত্ব আলোচিত হৈছে: জীৱ, পৰমাত্মা, কাল, প্ৰকৃতি আৰু মায়া। গীতাৰ বিষয় হৈছে 5টা। ঠিক তেনেদৰে গৰুড় পুৰাণত পিতৃ কৰ্মৰ সকলো বৰ্ণনা দিয়া হৈছে। যিদৰে আপুনি সাহিত্যৰ বিষয়ে এটা বৰ্ণনা সাহিত্যৰ কিতাপখনত থাকে, ৰাজনীতিৰ বিষয়ে এটা বৰ্ণনা ৰাজনীতিৰ কিতাপখনত থাকে, তদ্ৰূপ এই নীতি সদাচাৰৰ বৰ্ণনা ৰূপত ব্ৰহ্মপুৰাণত এই অম্বুবাচীৰ প্ৰসংগটো আহে। আৰু সেইকাৰণে আমাৰ এইটো নিয়ম যে অম্বুবাচীৰ দিনা, অম্বুবাচী কাল থকা সময়ত সেইখিনি সময়ত প্ৰকৃতি দেৱী ৰজস্বলা হৈ থাকে বুলি আমাৰ বিশ্বাস কৰা হয়। গতিকে সেই বিশ্বাসৰ প্ৰতি সন্মান জনাই প্ৰত্যক্ষ ৰূপত ভূমিক ৰোদন কৰা, যিহেতু চোৱা অৱস্থাত থাকে, চোৱা অৱস্থাটো নাৰীগৰাকীক, এতিয়া ৰজস্বলা হৈ থকা নাৰীগৰাকীক অপবিত্ৰ বুলি ভাবা হয়, এনে নহয়। কাৰণ ৰজস্বলা নাৰীগৰাকীও যেতিয়া তেওঁ ৰজস্বলা ধৰ্ম পালন কৰি থাকে, সেই শৰীৰটোৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ নাথাকে। শৰীৰৰ কিছুমান দ্ৰব্য কোনখিনি সময়ত নিৰ্গত হ'ব সেইখিনিৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ নাথাকে। সেইকাৰণে সেইখিনি সময়ত তেওঁক গৃহকৰ্মৰ পৰা নিবৃত্ত ৰখা হয়। সেই একেই দৰ্শনতেই বসুমতীটো, কাৰণ সেই বসুমতীকে আমি অন্ততঃ চৰণে স্পৰ্শ কৰি সেই চোৱা বসুমতীতেতো স্পৰ্শ কৰিছোঁ। সেইকাৰণে ভগৱন্তত অৰ্পিত বা ভগৱন্তৰ গোসাঁইগৃহ সেইকেইদিন প্ৰৱেশ কৰাটো আমাৰ নিষিদ্ধ। এইকাৰণে নিষিদ্ধ যাতে আমাৰ চোৱা ভাৱ এটা সেই স্থানখনক স্পৰ্শ নকৰে। কিন্তু এইখিনিতো এতিয়া আহিব পাৰে যে ভগৱন্তক ভক্তি কৰিবলৈতো নাম ল'বলৈতো কোনো দেশ কালৰ নিয়ম নাই। ঠিক আছে, আমি 2 দিন চাকি গছ নজ্বলোকে আছোঁ, কিন্তু সামাজিক নিয়ম এটালৈ সন্মান জনাই মই সেইকেইটা দিন অন্তৰে তেওঁক পূজা কৰিছোঁ। তে দুখ আপত্তি কোনখিনিত? কাৰণ অম্বুবাচীক নমনাৰ কথা ক'তো লিখা হোৱা নাই, মনাৰ কথাহে লিখিছে। আৰু মনাৰ দৰ্শনটো এনেকুৱা, চাওকচোন, আমি যদি অকণমান আধুনিক দৃষ্টিৰেও সেই দিনকেইটা চাওঁ, প্ৰকৃতিৰ প্ৰতিটো দিনৰ পৰা আমি মনুষ্যই কিবা নহয় কিবা এটা প্ৰকৃতিৰ পৰা লৈয়ে আছোঁ, নহয়নে? কাৰণ প্ৰকৃতিয়ে আমাক সকলো দি আছে, অন্ন বস্ত্ৰ বাসস্থানৰ পৰা সকলোতো প্ৰকৃতিয়ে দি আছে। গতিকে অন্ততঃ 2টামান দিন ৰজস্বলা হোৱাৰ নামতেই যদি প্ৰকৃতিক আমি ৰেহাই দিওঁ, সেয়াও এক দৰ্শন হ'ব নোৱাৰেনে? যে বাকীকেইটা দিনত আমিচোন 365টা দিন লৈয়ে আছোঁ।
গতিকে সেইকেইটা দিন প্ৰকৃতিৰ আমি গছ সেইকেইটা দিনত আমাৰ পাত এখিলা ছিঙাটো নিষিদ্ধ, গছৰ ডাল এটা ভঙাটো নিষিদ্ধ, মাটি খন্দাটো নিষিদ্ধ। সেইকেইটা দিন প্ৰকৃতিক অন্ততঃ অপকাৰ নকৰোঁচোন। সেইটো দৰ্শন হ'ব নোৱাৰেনে? ইয়াত বামুণীয়াই মানে অবামুণীয়াই নামানে, সংঘই মানে অসংঘই নামানে, এইবিলাকৰ কোনো কথাৰ অৰ্থ নাই। আমি প্ৰত্যক্ষ ৰূপত এইকাৰণে কৈছোঁ, কাৰণ এইবিলাক কথাই আমাৰ সমাজত খেলি মেলি লগাই থাকে। কৃষ্ণ কথাটো আমি সম্পূৰ্ণ কৰিব বিচাৰিছোঁ। এতিয়া এই দৰ্শনটো আপোনাৰ চিত্ত প্ৰবৃত্তিয়ে যদি এই দৰ্শনটো গ্ৰহণ কৰিছে, তেতিয়াহ'লে আপুনি পালন কৰক। আৰু যদি আপোনাৰ চিত্ত প্ৰবৃত্তিয়ে গ্ৰহণ কৰিব বিচৰা নাই, তেতিয়াহ'লে তাক আপুনি বৰ্জন কৰক। তাত কোনো কথা নাই। খালি মানিব লাগিব নালাগে বুলি কৈ দুটা পক্ষত ভাগ হ'ব নালাগে। আমাৰ উদ্দেশ্য সেয়াহে। আৰু শাস্ত্ৰই আমাক সেইটোৱে শিকাইছে। আমি যিহেতু শাস্ত্ৰীয় মাৰ্গত আছোঁ, গতিকে আজি আপুনি কি ভাবি পাইছে, মই কি ভাবি পাইছোঁ, সেইটো আমাৰ বিচাৰৰ বিষয় নহয়। শাস্ত্ৰই আমাক কি কৈছে? শাস্ত্ৰত যিহেতু আছে, ক'তো অম্বুবাচী নামানিবা বুলিতো লিখা হোৱা নাই। কাৰণ মহাপুৰুষেও সেইকেইটা দিন পালন কৰি গৈছে। প্ৰত্যক্ষ ৰূপত আমি চাকি গছ নজ্বলা পাছ, কিন্তু অন্তৰৰ পৰা যদি সেইখিনি সময় ভগৱন্তৰ নাম কীৰ্তন কৰিছে, তাততো কোনো বাধা নাই। সেই কীৰ্তন কৰি আচৰণ কৰিছোঁ। কিন্তু সামাজিক প্ৰথা এটালৈ সন্মান জনাই যদি আমি দুটা দিন পালন কৰিছোঁ, তাতনো আমাৰ লোকচান কি হ'ল? গতিকে পৰাপক্ষত যদি আমাৰ সমাজত কিছুমান ঋষি মহৰ্ষিসকলে নীতি নিয়ম বান্ধিছিল, তেওঁলোকৰ প্ৰতি সন্মান, তেওঁলোকে কিবা এটা চিন্তা কৰিয়ে নিশ্চয় কৰিছিল। এনেইতো লিখা নাই, নিশ্চয় তাৎপৰ্য এতিয়া আছে। গতিকে আদ্ৰা নক্ষত্ৰত যেতিয়া প্ৰথম পদত প্ৰৱেশ কৰে, ইমানখিনি যেতিয়া নিৰ্দিষ্ট কৰি থৈ গৈছে, অকণমান সন্মান জনোৱাটো প্ৰয়োজন। এতিয়া পৰাপক্ষত মানিলে, এতে কথাতে আমি যে কয় যে মানিলে ধান নামানিলে পতান, মানুহ নামানো সেয়া নিজৰ চিত্ত প্ৰবৃত্তিৰ কথা। কিন্তু সেই দৰ্শনটোক আমি ওলাই কৰিব নোৱাৰোঁ। আমাৰ কোৱা কথাটো হৈছে সেইটো। আমি সিদ্ধান্ত দিয়া নাই যে আপুনি মানক বা আপুনি নামানক। শাস্ত্ৰত উল্লেখ আছে। শাস্ত্ৰত উল্লেখিতৰ মূল লক্ষ্য কি? সেই প্ৰকৃতি দেৱীক সেইকেইটা দিন অকণমান ৰজস্বলা ধৰ্মৰ নামত আমাৰ নিজৰ কৰ্মকাৰ্য ব্যৱহাৰৰ পৰা ৰেহাই দিয়া। এতিয়া ইয়াক আমি নিজৰ বুদ্ধি অনুসাৰে, যাৰ যেন মতি অনুসাৰে আমি গ্ৰহণ কৰিব পাৰোঁ, তেনেদৰে আচৰণ কৰিলেই হ'ল। কৃষ্ণ। হয় হয়। জগন্নাথৰ হয়, জগন্নাথ মন্দিৰ সেইকেইটা দিনত খোলা থাকে, বৃন্দাবনো খোলা থাকে। কিয়? কাৰণ জগন্নাথ ক্ষেত্ৰ ভৌতিক ক্ষেত্ৰ এখন নহয়, বৃন্দাবন ক্ষেত্ৰ স্বয়ং হৰিৰ লীলা ক্ষেত্ৰ। তাত আজিও যদি কোনোবা সন্ত মহন্ত যায়, প্ৰথমতে গৈ তাৰ ৰজ অৰ্থাৎ তাৰ ধূলাক পৰিব। যদিও আজি বৃন্দাবন আধুনিকৰণ হৈ ৰাস্তা পদূলি পকা হৈছে, কিন্তু সেইখন ধাম হয়। ধামৰ ক্ষেত্ৰত যি স্থানত ঈশ্বৰৰ লীলা কৰিছিল, তাত নীতি নিয়মৰ কোনোবাই পালন কৰিছে, এটি কথা ঠিক। বৃন্দাবন ধামত কোনো মৃতক লোক হ'লে তেওঁলোকৰ অৰ্থে শ্ৰাদ্ধপিণ্ড অৰ্পণ কৰা নহয়। কিয়? কাৰণ এইটো বিশ্বাস কৰে, কাৰণ ঈশ্বৰৰ লীলা কৰা ধাম। তাত যদি কোনোবাই হৰি এৰিছে, তেওঁৰ অৰ্থে পিতৃকৰ্ম আচৰণৰ প্ৰয়োজন, তেওঁ বৈকুণ্ঠ প্ৰাপ্ত কৰিব। এই দৰ্শনটো সমাজত আছে। ধামৰ ক্ষেত্ৰত নিয়ম প্ৰযোজ্য নহয়, কিন্তু আমি ধামত নাই, নহয় জানো? আমি এখন সমাজত আছোঁ। সেইকাৰণে সেই সমাজৰ কিছুমান ক্ষেত্ৰাচাৰ আছে। যিদৰে আপুনি জগন্নাথৰ প্ৰসংগ আহোঁতে, জগন্নাথতো ক্ষেত্ৰাচাৰ আছে। জগন্নাথৰ যিদৰে আমাৰ এইখন পূৰ্বতে সৌমাৰপীঠ বুলি কোৱা হয়। বহুতে কয় যে অম্বুবাচীৰ এই সম্পৰ্কটো কামাখ্যাৰ সৈতে যুক্ত কৰে। আৰু হয়, কামাখ্যাৰ সৈতে সম্পৰ্ক আছে, কিন্তু কামাখ্যাৰ সাধনাৰ সৈতে আমাৰ বৈষ্ণৱ মাৰ্গৰ সাধনাৰ সম্পৰ্ক নাই। কাৰণ কামাখ্যা হৈছে এখন তন্ত্ৰপীঠ, আৰু শাক্ত মাৰ্গৰ উপাসকসকলৰ সৈতে সেইখন সন্মানৰ স্থান, আমাৰ বাবে সন্মানীয় স্থান। কিন্তু তাত আমাৰ কাম নাই। কেলৈ আমাৰ বৈষ্ণৱৰ কাম নাই? কাৰণ আমাৰ বৈষ্ণৱৰ মূল উপাস্য হৈছে বিষ্ণু বা কৃষ্ণ। তাত যিহেতু বিষ্ণুৰ উপাসনা নহয়, দেৱীৰে শক্তিৰ ৰূপত কিবা ৰূপত উপাসনা কৰিছে, তাৰ প্ৰতি আমি সন্মান জনাইছোঁ। কিন্তু তাত আমাৰ এইকাৰণেই কাম নাই, কাৰণ সেয়া আমাৰ লক্ষ্য নহয়। সেই ক্ষেত্ৰাচাৰৰ প্ৰতি সন্মুখ ৰাখি, যিহেতু আমাৰ কোৱা হয় যে সেই 52খন শক্তিপীঠৰ ভিতৰত শক্তিৰ যোনি মণ্ডল বোলে কামাখ্যাত পৰিছিল, সেইকাৰণে তাত সেই যোনি পীঠ আছে। তেনেধৰণৰ শাক্ত মাৰ্গত এটা দৰ্শন আছে। কিন্তু সেই বিষয়ত আমি মাত মাতিব নাযাওঁ, যিহেতু আমি নিজে শাক্ত মাৰ্গৰ ব্যক্তি নহয়, আৰু শাক্ত মাৰ্গত মাত মতাৰ আমাৰ অধিকাৰ নাই। আমাৰ মাত্ৰ কোৱা এইখনেই যে এইখন ভূমিৰ শাস্ত্ৰ অনুসৰি যেতিয়া ক্ষেত্ৰাচাৰ আছে, তাতো বিমলা দেৱীৰ জগন্নাথৰ অৰ্চন হোৱা আগমুহূৰ্ততে তাত বিমলা ৰূপত দেৱীৰ পূজা আচৰণ হয়। কাৰণ কিয়? কাৰণ আমাৰ সনাতন সংস্কৃতিক মাতৃশক্তিৰ পৰা সৃষ্টি হৈছে বুলি, এইটো মাতৃপ্ৰধান সংস্কৃতি,
পিতৃ প্ৰধান সংস্কৃতি নহয়, চৰকাৰী ফৰ্মখনতে আজিকালি ফাদাৰ নেমটো প্ৰথমতে আহে। কাৰণ চাওকচোন, ধনৰ অধিষ্ঠাত্ৰী কোন? দেৱী লক্ষ্মী। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী, নহয়নে? শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা। কাৰণ মাতৃগৰাকী হৈছে নিৰ্মাতা। মাতৃগৰাকীয়ে সন্তানৰ লগতে পৰিয়ালৰ লগতে সমাজ নিৰ্মাণ কৰিব পাৰে। সেইকাৰণে সনাতন সংস্কৃতিৰ বাদে অন্য কোনো সংস্কৃতিক মাতৃশক্তিক, স্ত্ৰীশক্তিক ইষ্টৰূপত উপাসনা কৰাৰ বা ইষ্টৰূপত মান্যতা দিয়াৰ কোনো আদৰ্শ নাই। কিয়? কাৰণ মাতৃগৰাকীক সন্মানৰ দৃষ্টিৰে চোৱা হয়। মাতৃগৰাকীৰ জীৱনৰ প্ৰতিটো কাৰ্যকলাপ, প্ৰতিটো মাৰ্গত থকা প্ৰতিজন ব্যক্তিয়ে সন্মান প্ৰদৰ্শন কৰে। আৰু সেই মাতৃ বুলি আমি বসুমতীকো জ্ঞান কৰোঁ। সেইকাৰণে প্ৰতিখন ক্ষেত্ৰৰ ক্ষেত্ৰাচাৰ হিচাপত সেই নিয়মটো আছেই। আৰু ধৰি লওক এনেকুৱা হয়, আজি অসমত সূৰ্য উদয়ৰ যিটো সময়, পশ্চিমবংগত সূৰ্য উদয়ৰ সময়টোৰ লগত নিমিলে। কিয় নিমিলে? দুইখন ক্ষেত্ৰ বেলেগ বেলেগ হোৱাৰ কাৰণে। সেইকাৰণে সময়ৰ পাৰ্থক্য এটা আছে, কিন্তু যি ক্ষেত্ৰাচাৰ ইয়াতো পালন কৰা হয় তাতো এক ভিন্ন ৰূপত পালন কৰা হয়। তাৰ মূল দৰ্শন কি? সেই সন্মানৰ ভাৱটো প্ৰকাশ কৰা। তাত আপোনাৰ পাপ হ'বলগীয়াও একো নাই, পুণ্য হ'বলগীয়াও একো নাই। কাৰণ মই গামোচাখন লৈ আহিছোঁ, চাদৰখন লৈ আহিছোঁ, বোলে গামোচাখন ল'লে বা চাদৰখন ল'লে পাপ হ'ব, এনেকুৱাতো কথা নাই। বা গামোচাখন বা চাদৰখন নল'লে পুণ্য হ'ব, এনেকুৱাতো কথা নাই। কিছুমান আচাৰ এইখিনি। কিয়? এই আচাৰখিনিয়ে মনুষ্য জীৱনটোক এটি দৰ্শন প্ৰদান কৰে। গতিকে অম্বুবাচী দৰ্শন বহুলোকে খেলি মেলিটো কোনখিনিত লাগে, বহুলোকে সেইটো দেৱী উপাসনা বুলি ভাবে। দেৱী উপাসনা নহয়, আমিতো দেৱীক উপাসনা কৰা নাই। আমি মাত্ৰ মাতৃৰ ৰূপত, আৰু মাতৃগৰাকীক সন্মান কৰিবলৈ পুত্ৰই হাস্তমত লোৱাৰ প্ৰয়োজনীয়তা নাই। আছে জানো? নাই, নহয় জানো? প্ৰকৃতি দেৱীৰ ৰূপ, দেৱী বুলি হাস্যই যেতিয়া কৈছে, আমি অকণমান সন্মান প্ৰদৰ্শন কৰিছোঁচোন, সেইটো ভাৱনাহে। কৃষ্ণ।